মশালী ৰামপ্ৰধান জনাইছোঁ। লগতে প্ৰধান সম্পাদক ডাঙৰীয়া সম্প্ৰদান অনুৰোধ জনাইছোঁ। লগতে আমাৰ হৰিজীৱ সংঘ আমাৰ মানৱীয়ত্বৰ সত্ৰাধিকাৰ তথা সভাপতি শ্ৰীযুত ধৰ্মনাৰায়ণ গোস্বামী এখন প্ৰধান মন্ত্ৰী সম্বোধন এইখিনিতে আমাৰ বৰতলা গাঁৱৰ লগতে আমাৰ বৰতলা গাঁৱৰ স্থাপিত 1378 বৰতলা জিলা নলবাৰী অসম। আজি এই অনুষ্ঠানত উপস্থিত হৈ আমাৰ কৃতাৰ্থ কৰা নলবাৰী জিলাৰ মাননীয় উপায়ুক্ত ফুকন ডাঙৰীয়ানীক মানৱীয়ত্বৰ ফালৰ পৰা আদৰণি জনাইছোঁ। নলবাৰী জিলাৰ পূৰ্বৰ উপায়ুক্তসকল আৰু বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা মাননীয় উপায়ুক্ত মহাশয়ৰ সহায় সহযোগিতাৰ বাবে আমি সত্ৰৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। একেদৰে গৃহ নিৰ্মাণ কাৰ্যৰ তদাৰকী কষ্ট স্বীকাৰ কৰা লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা বাসুদেৱ দাস ডাঙৰীয়াকো আমি কৃতজ্ঞতা জনাইছোঁ। ধৰ্মনাৰায়ণ গোস্বামী মই আপোনালোক আটাইলৈকে মোৰ নমস্কাৰ জনালোঁ, মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মানেৰী সত্ৰৰ সত্ৰাধিকাৰ মহোদয়, ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আমাৰ আজিৰ এই সভাৰ সভাপতি মহোদয় আৰু উপস্থিত ৰাইজ আৰু গুৰুদেৱ হৰিদেৱৰ শিষ্যসকল, আজি মোক ইয়াত এই ভকত গৃহ উদ্বোধন অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোক আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ইমান আচলতে এখেতসকল খুব বিজ্ঞ পুৰুষ, আমাৰ সত্ৰাধিকাৰ মহোদয়ো আছে, তেখেতসকলৰ আগত মই বিশেষ কি কথা নকওঁ, কিন্তু হয় মানে তেখেতসকলে ধৰ্মটো এনেকুৱা যে আমাৰ অসমৰ বা উত্তৰ পূবৰ যিসকল মহাপুৰুষ আছে, যি চাৰিজনা গুৰু আছে, আমাৰ এই অনুষ্ঠানবিলাকত ইমান আড়ম্বৰ নাই, কিন্তু আজিকালি এইখিনি অৱদান কৰি থৈ গৈছে। আমাৰ দায়িত্ব উত্তৰসূৰী হিচাপে আমাৰ দায়িত্ব কেনেকে আমি তেখেতৰ যিটো আইডিঅলজি বা তেখেতৰ যিটো ফিলচফি বুলি কয়, তেখেতে যিখিনি সমাজত দিব খুজিছিলে বা যিখিনি দি থৈ গৈছে, সেইখিনি কেনেকে আমি আগবঢ়াই লৈ যাওঁ, সেইখিনি এতিয়াৰ নৱপ্ৰজন্মৰ দায়িত্ব লাগিব। আজিৰ পৰা 500 বছৰ আগত তেখেতসকল আছিল, তেখেতসকলে সেই সমাজত থাকি কেনেকে সকলোকে একত্ৰিত কৰিছিল। মোক সত্ৰাধিকাৰ মহোদয়ে কৈছে যে মহাপুৰুষ হৰিদেৱে মহিলাক উচ্চ আসন দিছিল আৰু তেখেতৰ মৃত্যুৰ আগতে তেখেতৰ দুহিতা বা তেখেতৰ ছোৱালীক তেখেতে সত্ৰাধিকাৰৰ দায়িত্ব দি গৈছিল। এইটো কেনেকুৱা ডাঙৰ কথা আপুনি চিন্তা কৰক। এই সময়ৰ সমাজত মানুহৰ ধৰ্মৰ প্ৰতি ৰেচপেক্টটো হয়তো নোহোৱা হৈছে, কাৰণ ধৰ্মই আমাক কি শিকায়? ধৰ্মই আমাক ডিচিপ্লিন শিকায়। সেই ডিচিপ্লিনটো ধৰ্মৰ অবিহনে আহিব নোৱাৰে। ধৰ্মই আমাক একত্ৰিত কৰে, ধৰ্মই আমাক ডিচিপ্লিন শিকায়। ভাল আৰু বেয়াৰ ডিফাৰেন্সটো কিহে শিকায়? ধৰ্মই শিকায়। গতিকে এইখিনি অন্তত সেইটো লেভেলৰ আমি মোবাইল খোলা থাকে বা মোক আপোনালোকে গৈ লগ কৰিব পাৰিব। বিশেষ নকওঁ, আজি মই ইয়ালৈ আহি এই ভকত গৃহ উন্মোচনী অনুষ্ঠানত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু মোক ইয়াতে আমন্ত্ৰণ কৰাৰ বাবে ইয়াৰ উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।